ভিকি আৰু ৰিকি অতি ঘনিষ্ঠ সংগী। সিহঁত চুবুৰীয়াৰ লগতে স্কুলৰ সহপাঠীও আছিল আৰু এতিয়া কৰ্মক্ষেত্ৰত সহকৰ্মী। এদিন তেওঁলোকে এটা অচিনাকি সাগৰীয় যাত্ৰা কৰিবলৈ সিদ্ধান্ত ল'লে। তেওঁলোকে ক্ৰুজ জাহাজত যাত্ৰা আৰম্ভ কৰিছিল আৰু বহু দূৰলৈ যাত্ৰা কৰিছিল। কিন্তু তেওঁলোকৰ ভ্ৰমণৰ কালছোৱাত বতৰটো ধ্বংসাত্মক হৈ পৰিল। তেনেতে সাগৰৰ মাজত জাহাজখন ভাঙি পৰিল। বেছিভাগ যাত্ৰীয়ে নিহত হৈছিল যদিও ভিকি আৰু ৰিকিয়ে সাঁতুৰি এটা দ্বীপ পালে। দ্বীপটো নিৰ্জন আছিল, তাত গছ এজোপাও নাছিল। ভিকি আৰু ৰিকিয়ে উপলব্ধি কৰিলে যে ঈশ্বৰৰ হস্তক্ষেপ অবিহনে তেওঁলোকে দ্বীপটোত জীয়াই থাকিব নোৱাৰে। তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ সিদ্ধান্ত কৰিলে। তেওঁলোকে চাব বিচাৰিছিল কাৰ প্ৰাৰ্থনা অধিক শক্তিশালী। ভিকিয়ে দ্বীপটোৰ পূব প্ৰান্তলৈ গুচি গ'ল, আঁঠুলৈ তাত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে আৰু ৰিকি দ্বীপটোৰ পশ্চিম প্ৰান্তলৈ গৈ তাতেই প্ৰাৰ্থনা কৰিলে। ভিকিয়ে ঈশ্বৰক প্ৰাৰ্থনা কৰিলে যে তেওঁক জীয়াই থাকিবলৈ খাদ্য দিয়ক। আশ্চৰ্যজনকভাৱে তেওঁ সাগৰৰ পাৰত খাদ্য, ফল-মূল আৰু শাক-পাচলিৰ থোপ এটা পাইছিল। দুদিনৰ মূৰত তেওঁ এগৰাকী ধুনীয়া ছোৱালীক পত্নী হিচাপে বিচাৰিলে, কিয়নো দ্বীপটোত তেওঁৰ বৰ অকলশৰীয়া অনুভৱ হৈছিল। কেইঘণ্টামান পিছতে সিহঁতৰ লগতে অহা এজনী ছোৱালী সি লগ পালে আৰু সেই ছোৱালীজনীক সি বিয়া পাতিলে। ভিকিয়ে যি প্ৰাৰ্থনা কৰিছিল সেয়ে পাইছিল। জাহাজখন ধ্বংস হোৱাৰ প্ৰায় এমাহ পিছত ভিকিয়ে নিজৰ গৃহ চহৰলৈ উভতি যোৱাৰ সিদ্ধান্ত ল'লে। তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে তেওঁক ঘৰলৈ নিবলৈ এখন জাহাজ পঠাওক। নিশ্চিতভাৱে ভিকি আৰু তেওঁৰ পত্নীক ঘৰলৈ নিবলৈ এখন জাহাজ আহিল। সিহঁত জাহাজত প্ৰৱেশ কৰিবলৈ ওলোৱাৰ সময়ত ভিকিয়ে কোনোবা কিবা কোৱা শুনিলে। তেওঁ শুনিছিল যে জীৱনৰ সংগীক ইয়াত এৰি থৈ অকলে যাবা নেকি? ভিকি আচৰিত হৈ ক'লে, আপুনি কোন? আপুনি কাৰ কথা কৈছে? মোৰ লগত মোৰ পত্নী আছেইচোন। অচিনাকি মাতটো আকৌ আহিল, মই সেইজন যাক আপুনি আপোনাৰ জীৱন ৰক্ষা কৰিবলৈ অনুৰোধ কৰিছিল আৰু যাক আপুনি খাদ্য আৰু বাসস্থান লগতে এগৰাকী পত্নী বিচাৰি প্ৰাৰ্থনা কৰিছিল। ভিকিয়ে ভয়তে আঁঠুলৈ ক'লে, ধন্যবাদ ভগৱান। এতিয়া ভিকিৰ মনত পৰিল ইমান দিন পাহৰি যোৱা ৰিকিৰ কথা। তেতিয়া অপৰাধবোধে তেওঁক আগুৰি ধৰিলে। ঈশ্বৰে তেওঁক ক'লে, মই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাছিলোঁ। মই মাত্ৰ ৰিকিৰ প্ৰাৰ্থনা পূৰণ কৰিহে আছিলোঁ। তেওঁ মাত্ৰ এটা কথাৰ বাবেই প্ৰাৰ্থনা কৰিছিল। তেওঁ কৈছিল, প্লিজ ভিকিৰ সকলো প্ৰাৰ্থনা পূৰণ কৰক। সেইটোৱেই আছিল তেওঁৰ একমাত্ৰ প্ৰাৰ্থনা। ভিকিয়ে চকুলো টুকি দ্বীপটোৰ সিটো পাৰে লৰালৰিকৈ গ'ল। সি বুজি পালে যে সি নিজৰ বেষ্ট ফ্ৰেণ্ডৰ কথা ভবা নাছিল আৰু নিজৰ জীৱনটো আনন্দৰে উপভোগ কৰি আছে। তাত ভিকিক বিচাৰি নোপোৱাত তেওঁ ভগৱানক সুধিলে, ভিকি ক'ত? ঈশ্বৰে উত্তৰ দিলে, মই তেওঁক লগত লৈ গ'লোঁ। সোণালী হৃদয়ৰ মানুহ মোৰ লগত থাকিব লাগে, কিন্তু মই তেওঁক প্ৰতিশ্ৰুতি দিয়াৰ দৰে তোমাৰ সকলো প্ৰাৰ্থনা পূৰণ কৰিম। ভিকি সম্পূৰ্ণৰূপে ভাঙি গৈছিল। বন্ধুৰ প্ৰাৰ্থনা কিয় অধিক শক্তিশালী সেই কথা সি উপলব্ধি কৰিলে, কাৰণ ৰিকিৰ প্ৰাৰ্থনা সম্পূৰ্ণ নিস্বাৰ্থ আছিল। নিস্বাৰ্থই হৈছে প্ৰাৰ্থনাৰ সৰ্বোচ্চ ৰূপ। আমি আজিকালি সকলো কাম স্বাৰ্থলৈ কৰোঁ, কিন্তু যিটো আমি ভগৱানৰ পৰা বিচাৰোঁ সেইখিনিতো আমাৰ স্বাৰ্থ থাকে ন। আমি নিস্বাৰ্থভাৱে আমাৰ সকলো কাম আমি কৰি যাব লাগে। এই অনুপ্ৰেৰণাদায়ক কাহিনীয়ে আপোনাক নিজকে অনুপ্ৰাণিত কৰাৰ লগতে আপুনি কি কৰিব পাৰে, কি কৰিব নোৱাৰে এইবোৰ বাছি উলিওৱাত সহায় কৰে। এই চেনেলত এনেকুৱা কিছুমান অনুপ্ৰেৰণাদায়ক গল্প আছে যিয়ে কেৱল এটা শক্তিশালী পাঠ প্ৰদানে নহয়,
লগতে জীৱনৰ বিষয়ে কিছুমান অজ্ঞাত সত্যৰ বিষয়ে জনাত আপোনাৰ সহায়ক হ'ব। আজিৰ এই কাহিনীটো কেনেকুৱা পালে আৰু কি শিকিলে কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব আৰু লগৰ বন্ধু-বান্ধৱীকো শ্বেয়াৰ কৰিব। আগলৈ এনেকুৱা কাহিনী শুনি থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ আজিৰ বাবে।